নমস্কাৰ সকলোকে কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো নতুন এটা খোৱাদ লৈ নতুন এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ বলক তেতিয়া হলে কিনো বনাও মই দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আমি সকলোৱে যেহেতু জিকা খায়ে থাকো আৰু বেলেগ বেলেগ সোৱাদত যদি বনাই খাবলৈ পাও ভাল লাগে নহয় জানো আৰু আজি মই এটা নতুন সোৱাদত বনাম কেনেকৈ বনাও আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তেতিয়া গম পাব অলপো স্কিপ নকৰিব নহলে সবজিখন সোৱাদ নহব সেই কাৰণে মই কি দিও কেনে ধৰণে বনাও চাই থাকক আপোনালোকে ভিডিঅটো শেষলৈকে আৰু এয়া জিকা কেইটামান লৈছো মই জিকা তিনটা লৈছো আপোনালোকে দুটাও লব পাৰে ডাঙৰ সাইজ হলে মই সৰু সৰু কানে তিনটা লৈছো আৰু জিকাৰ বাকলিখিনি এনেদৰে গুছাই লৈছো অলপ অলপ ৰাখি দিছো তেতিয়া ভাঙি নাযায় এই আছা সেউজীয়া হৈ আছে মই অলপ অলপ ৰাখি দিছো ভাঙি নিদো আৰু জিকা কেইটা ধুনিয়াকে গুছাই লৰো ভালদৰে এনেদৰে আৰু এতিয়া এনেদৰে গুল গুলকৈ পিস কৈ কাটি লম আৰু খাবলৈ বহুত সোৱাদ হয় মই ৰেচিপিটো কাৰ পৰা শিকিলো আপোনালোকক ভিডিঅটো শেষলৈ জনাম বাৰু ভিডিঅটো এতিয়া আপোনালোকে চাই থাকক এনেদৰে গুল গুলকৈ পিস কৈ কাটি ললো আপোনালোকে যিকোনো চেপত কাটিব পাৰে কিন্তু মই গুল গুলকৈ কাটি ললো দেখিবলৈ বেছি ভাল লাগে সেইটো কাৰণে আৰু আপোনালোকে ইমান কম সময়ৰ ভিতৰত বহুত মৰম দিছে মোক বহুত ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'বোৰ আকোৱালি লৈছে বহুতে ভাল লাগিছে আৰু এনেদৰে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যাব মই ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ কাৰণে আৰু এয়া চাওক জিকাখিনি মই কাটি ললো ডাঙৰ বাটি এটা এবাটি হল আৰু ইয়াত মই এতিয়া দিম আলু দুটা আপোনালোকৰ ইচ্ছা দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই আলু দুটাৰো এনেকে সৰু সৰু পিস কৰি কাটি লৈছো এয়া চাওক আলু দুটাহে লৈছো আৰু পিয়াজ দুটা লৈছো সৰু সাইজৰ আপোনালোকে ডাঙৰো লব পাৰে বিলাহী দুটা লৈছো সৰু সাইজৰ ডাঙৰো লব পাৰে আৰু এইখিনি জিকাখিনি আৰু এয়া আলু যিখিনি কুটি লৈছিলো আলু দুটা আৰু বিলাহী দুটাও এনেকে সৰু সৰু পিস কৰি কুটি ললো আৰু এয়া পিয়াজ দুটা মিহি মিহি কৰি কুটি ললো আপোনালোকে যদি ইচ্ছা কৰে বিলাহীখিনি মিক্সিত দি পেলাই পিছি লব পাৰে এটা গ্ৰেভি বনাই লব পাৰে আৰু এফালে চাওক আদা লৈছো আৰু নহৰু কেইফুটামান লৈছো বেলেগ বেছি মছলা ব্যৱহাৰ নকৰো যেহেতু আদা নহৰুটো দিলে খাবলৈ ভাল লাগিব সবজিখন সেইটো কাৰণে মই লৈ লৈছো আৰু আদা নহৰুখিনি এই খুননাতে অলপ এনেদৰে থেতালি লম আপোনালোকে কাম এটা কৰিব পাৰে আদা নহৰু আৰু বিলাহীখিনি মিক্সিত পিছি লব পাৰে মই পাৰো খুননাতে থেতালি লৈছো এনেদৰে আৰু এফালে কেৰাহীটো পাতি দিলো বনাবলৈ কাৰণে আৰু ইয়াতে মিঠাতেল দি দিছো আপোনালোকেও দি দিব আন্দাজ অনুযায়ী মই ইমানখিনি দিছো বেছি দিয়া নাই বৰ বেছি মিঠাতেল খাই থাকিলেও ভাল নহয় আৰু ইয়াতে যিখিনি মই কুটি থৈছিলো সৰু সৰুকে পিয়াজখিনি সেইখিনি দি লৈছো আপোনালোকে পিয়াজখিনি মিক্সিত পিছিও লব পাৰে মই এনেদৰে কুটিয়ে লৈছো বাৰু আৰু এতিয়া পিয়াজখিনি অলপ ৰঙচুৱা হৈ যোৱালৈকে এনেদৰে ভালদৰে লৰাই ভাজি থাকিম অলপ সময় ভাজি হৈ যোৱাৰ পাছত আৰু ইয়াতে মই এতিয়া দিম বেসন বহুত বেছি পৰিমাণে নিদিব খাবলৈ বেয়া লাগিব এনেকে সৰু চামুচ এখনেৰে 2 চামুচ দিব মই প্ৰথমতে চামুচ দি দিছো এয়া চাই লওক এনেকৈ সৰু চামুচ এখনেৰে 2 চামুচ দিব বেছি পৰিমাণে হলে খাবলৈ বেছি ভাল নালাগে এয়া চাওক মই সৰু চামুচখনেৰে 2 চামুচ দি দিছো আৰু 2 চামুচ দি লোৱাৰ পিছত এইখিনি এতিয়া অলপ সময় এনেদৰে লৰাই থাকিম জুইটো একদম কম পৰিমাণে দিব নহলে গোটেইখিনি লাগি ধৰিব একদম কম পৰিমাণে জুইটো দি ভালদৰে লৰাই থাকিব আৰু এয়া চাওক এতিয়া মই বেসন দিয়া পাছত হালধি দিছো এয়া চাওক হালধি দিব আপোনালোকে আন্দাজ অনুযায়ী মই ইমানখিনিয়ে দিছো আৰু এইখিনি এতিয়া আকৌ ভালদৰে মিলাই লৰাই লৈছো আপোনালোকেও এনেদৰে বনাব খাবলৈ বহুত সোৱাদ হয় আৰু বনাই খাব মোৰ ভিডিঅটো চাই পেলাই তাৰপিছত কেনেকুৱা লাগিলে মোক কমেন্ট কৰি পেলাই জনাবলৈ নাপাহৰিব একদম কম জুইত বনাব জুইটো যদি বেছি হৈ যায় গোটেইখিনি ৰঙা হৈ লাগি ধৰিব সেইকাৰণে একদম জুইটো কমকে দি পেলাই এনেদৰে অলপ অলপকে ভাজি থাকিব আৰু চাও ইয়াতে জিৰা গুৰি মই আধা চামুচ দিছো 1 চামুচ দিয়া নাই আপোনালোকে গোটা জিৰা পিছিও দিও বুলি কলে দিব পাৰে মই জিৰা পাউডাৰ আছিল তাৰে আধা চামুচ দি দিছো আৰু এইখিনি এতিয়া ভালদৰে এনেদৰে
ভাজি ল'ম। এয়া চাওক ৰঙচুৱাকৈ ৰং এটা আহিছে অলপ অলপ দেখিছেনে। আৰু পানী নিদিয়াকৈও বনাব পাৰোঁ। পানী নিদিয়াকৈ যদি বনোৱা ৰেচিপিটো লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই পানী নিদিয়াকৈ কেনেকৈ বনাইছিলোঁ সেইটো ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াম। ইয়াতে কুটি থোৱা বিলাহীটো দি দিছোঁ, নহ'লে লাগি ধৰিব। ৰঙচুৱা হৈ গ'ল যিহেতু সেইকাৰণে বিলাহীটো দি অলপ সময় এনেদৰে ভালদৰে লৰাই আকৌ অলপ ভাজি ল'ম। আৰু বিলাহীটো যদি মিক্সিত দি ল'লে হয় তেতিয়া গ্ৰেভি হ'লহেঁতেন আৰু বেছি। এতিয়া চাওক এইখিনি এতিয়া অলপ সময় সিজিব লাগিব, সেইকাৰণে পৰাপক্ষত মিক্সিতে দি ল'ব। আৰু এইফালে মই পানী অলপ দি দিছোঁ, অলপ লাগি ধৰা নিচিনা হৈছে, সেইটো কাৰণে অলপ পানী দি আকৌ ভালদৰে গ্ৰেভি হ'বলৈ কাৰণে বিলাহীখিনি লৰাই অলপ সময় এনেদৰে ভাজি থাকিম। একদম কম জুইত ভাজিব, নহ'লে লাগি ধৰিব। দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া কালাৰ এটা হৈছে। মোৰ ভিডিঅ'বোৰ আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি পেলাই জনাবচোন। আৰু এইফালে মই এতিয়া লৈছোঁ ইয়াতে জিকাখিনি এতিয়া দি দিম। এয়া চাওক গ্ৰেভিটো যেতিয়া হৈ গৈছে তাৰ পাছতহে মই জিকাখিনি দিছোঁ। একেলগে গোটেইবোৰ দি নিদিব, ভালদৰে নিসিজিব, সোৱাদ নহ'ব খাবলৈ। সেইকাৰণে প্ৰথমৰ পৰা লাষ্টলৈ ভিডিঅ'টো চাই ল'ব, অলপো স্কিপ নকৰিব। তাৰ পাছত ৰেচিপিটো এবাৰ বনাই খাব, বহুত সোৱাদ হয়। মই খাই ভাল পালোঁ, সেইকাৰণে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। আৰু এইটো মোৰ ভণ্টিৰ ৰেচিপি আছিলে, ভণ্টিয়ে বনাইছিলে আৰু মোক কৈছে জিকা এনেদৰে এবাৰ বনাই খাবিচোন। আৰু মই বনাই খাই বহুত সোৱাদ পালোঁ, সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু এইফালে জিকাখিনি দি একদম কম জুইত মই অলপ সময় এনেদৰে ভালদৰে লৰাই থাকি ভাজি থাকিলোঁ। আৰু ইয়াতে এতিয়া দিম নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। মই এচামুচেই দি দিছোঁ, সৰু চামুচ এখনে, যিহেতু বেছি পানী নিদিওঁ সেইটো কাৰণে এচামুচেই দিছোঁ। আৰু এতিয়া ভালদৰে আকৌ লৰাই ল'ম। জুইটো বেছিকৈ দিলে তলত লাগি ধৰিব, সেইটো কথা মন কৰিব। আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত বহুত মৰম দিছে, বহুত ভাল লাগিছে। আৰু এইটো ভিডিঅ'টো তেনেকৈয়ে মৰম দিব, আশীৰ্বাদ কৰিব, মই আগবাঢ়ি যাব যাতে পাৰোঁ। আৰু আপোনালোকলৈ নতুন নতুন ভিডিঅ' আগবঢ়াই থাকিম মই। আৰু এতিয়া আলুখিনি দি দিছোঁ, একেবাৰে গোটেইবোৰ দি নিদিব, কেৰাহীত লাগি ধৰিব। আলুখিনি প্ৰথমতেই যদি দি দিয়ে তেতিয়া ভাজিবলৈ অকণ অসুবিধা হয়, কেৰাহীত বেছিকৈ লাগি ধৰে। আলুখিনি পাছতেই দিব, এনেও অলপ পানী দি দিম যিহেতু সিজিবই, সেইটো কাৰণে আলুখিনি পাছত দিব। আৰু এনেদৰে অলপ সময় ভালদৰে লৰাই গোটেইখিনি গ্ৰেভিখিনিৰ লগত মিলাই ল'লোঁ। আৰু এয়া চাওক দেখিবলৈ কালাৰটো বহুতেই ধুনীয়া লাগিছে। একো মই ইয়াতে চিলি পাউডাৰ বা একো কালাৰ ব্যৱহাৰেই কৰা নাই, দেখিছেনে। আৰু আদা নহৰুখিনি যে মই তেতালি থৈছিলোঁ 1 চামুচ হ'ল, আৰু এতিয়া সেইখিনি দি দিছোঁ ইয়াতে। তেলত দি দিলে পোৰা যোৱা নিচিনা হৈ যায়, সেইকাৰণে মই এইখিনি পাছত দিছোঁ। আৰু এতিয়া আকৌ ভালদৰে এনেদৰে লৰাই ল'ম, গোটেইখিনি মিলাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। আৰু এবাৰ বনাই খাবচোন, এনেদৰে খাবলৈ বহুত সোৱাদ হয়। আৰু ইয়াতে এতিয়া মই অলপ পানী দিম, বেছি পানী নিদিওঁ, কাৰণ জিকাৰ পৰা যিহেতু পানী ওলায়ে, সেইটো কাৰণে মই বেছি পানী নিদিওঁ। আলুটো সিজিবৰ কাৰণে 1 কাপ পানী দি দিছোঁ। আৰু 1 কাপ পানী দি যদি আপুনি জুইটো বহুত বেছিকৈ দিয়ে লাগি ধৰিব, কিন্তু সেইটো কাৰণে জুইটো একদম কম পৰিমাণে দিব। তাৰ পাছত এনেদৰে ভালদৰে লৰাই লৈ ঢাকন মাৰি দিম। ঢাকনখন মাৰি দিয়াৰ পাছত আপুনি জুইটো একদম কম পৰিমাণে দিব। জুইটো যদি বেছিকৈ দিয়ে লাগি ধৰিব। যদি জুইটো বেছিকৈ দিম বুলি ভাবে তেতিয়াহ'লে পানী ইয়াতে আৰু 2 কাপ এড কৰিব পাৰে আলুটো সিজিবৰ কাৰণে। আৰু বেছি পানী দিলে খাবলৈ ভাল নালাগে, সেইটো কাৰণে 1 কাপেই পানী দিছোঁ মই, জুইটো কমকৈ দিছোঁ। আৰু জিকাৰ পৰা পানী ওলাইছে, চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে। এয়া ৰেডি হৈয়ে গৈছে অলৰেডি। এয়া চাওক মই অলপ জুম কৰি দিছোঁ, কালাৰটো দেখিছেনে। আৰু খাবলৈ বহুতেই টেষ্টি, বেচনৰ লগত বনোৱা। ইয়াতে মই জলকীয়া এটা দি দিছোঁ, আপোনালোকে সোৱাদ অনুযায়ী দিব, আৰু নিদিলেও কোনো কথা নাই, মই দি দিছোঁ বাৰু এটা। তেলতো দিব পাৰে, মই পাছতহে দিছোঁ। এনেকৈ পাছত দিলে খাবলৈ ভাল লাগে। আৰু এয়া চাওক মান ধনিয়া পাত কেইখিলামান লৈছোঁ, ধনিয়া পাত দিলেও আপোনালোকে দিব পাৰে, মই মান ধনিয়া পাতকে দিছোঁ। আৰু নমাবলৈ সময়তহে দিয়ে বাৰু, কিন্তু মই তাৰ আগতেই দিছোঁ, যিহেতু যেতিয়া সিজি পেলাই তাৰ পৰা যিটো চেণ্ট ওলাই ন, মই বৰ ভাল পাওঁ খাই। নমাবলৈ সময়ত দিলে বৰ বেছি ভাল নাপাওঁ, সেইকাৰণে মই এতিয়াই দিছোঁ। আপোনালোকে নমাবলৈ সময়ত দিবও পাৰে, কোনো কথা নাই। আৰু এতিয়া মই অলপ কম জুই দি পেলাই অলপ উতলাই ল'ম, বেছি সময় নুতলাওঁ। আৰু উতলাই দিলে তেতিয়া জিকাৰ পৰা যিটো পানী ওলাব আৰু অলপ গ্ৰেভি হৈ যাব তেতিয়া, যিহেতু মই পানী 1 কাপহে দিছোঁ। আৰু এইখিনি চাওক অলপ সময় সিজোৱাৰ পিছত এইখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল।
আৰু দেখিবলৈ কিমান ভাল লাগিছে দেখিছে না দেখিবলৈ যিমানেই ধুনীয়া লাগিছে খাবলৈ সিমানেই সোৱাদ হয় আৰু এইখিনি মই এতিয়া উলিয়াই লৈছোঁ খাবলৈ কাৰণে এনেদৰে বাটিত চাওক কালাৰটো ইমান ধুনীয়া লাগিছে এয়া আলুখিনি নিসিজালৈকে কম জুইত সিজাই থাকিব দেই যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই বনাই খাই আঞ্জাখন ভাল পায় তেতিয়া মোক কমেন্ট কৰি পেলাই জনাবলৈ একেবাৰে নাপাহৰিব মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব আৰু এটা মৰম লগা কমেন্ট কৰিব আপোনালোকে কমেন্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু ভিডিঅ'টো সকলোৰ লগতে শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে জয় আই অসম